আজি আমি ট্ৰাই কৰিব গৈ আছোঁ এটা স্পেচিয়েল থালি য'ত ডিব্ৰুগড়ত পোৱা যায় আৰু ইয়াৰ থালিটো একদম কম প্ৰাইচত বহুত ভাল টেষ্ট দিয়া যায় সেইকাৰণে বলক ট্ৰাই কৰি চাওঁ তো এতিয়া আমি ফাইনেলি পাই গ'লোহি বাইদেউ ভালনে আপোনাৰ তো আগতে আমি এবাৰ লগ পাইছিলোঁ আহিম বুলি কৈছিলোঁ সো এতিয়া আজি আমি ট্ৰাই কৰিব গৈ আছোঁ আপোনালোকৰ ইয়াত কি থালি পোৱা যায় চিকেন আছে মটন আছে পৰ্ক আছে বাহু মাছ আছে আৰু ভেজ থালি আছে 90 रुपीस মই অলপমান আপোনালোকক দেখাই দিছোঁ থালিকেইটা তো ইয়াত আপোনালোকে চাব পাৰে অলমা হোটেল আৰু ৰাইচ প্ৰাইচ 90 পৰ্ক 200 এনে প্ৰাইচটো আপোনালোকে চাই ল'ব পাৰে মেইনলি লোকেশ্যনটো ক'ত আছে আপুনি লোকেশ্যনটো কৈ দিয়কচোন এবাৰ মা হোটেল আপোনালোকক মই দেখাই দিম অকণমান ভিডিঅ' ক্লিপ ক'ত আছে তো আমি দুপৰীয়া টাইমতো আহিছিলোঁ দিনৰ টাইমত এতিয়া মানুহ বহুত ফুল আছিলে এটা ভাল টাইম চাই পিনে আমি আহিছোঁ য'ত অলপ মানুহ কমটি আছে আৰু টেষ্টটো ট্ৰাই কৰিবলৈ ইয়াত বহুত মানুহ আহে আচলতে টেষ্টটো বহুত ভাল আৰু ৰিজনেবল প্ৰাইচত পোৱা যায় চ' বলক ট্ৰাই কৰোঁ ইয়াত তিনিটা ডিছ পোৱা যায় পৰ্ক চিকেন আৰু গাহৰি চ' আমি আজি ট্ৰাই কৰিম চিকেন বলক টেষ্টটো আমি ট্ৰাই কৰোঁ আৰু আচলতে আমি দিনত আহিছিলোঁ এবাৰ দিনত বহুত মানুহ বহুত ভিৰ আছিলে দাদা তো দাদাজনক চিনাকি কৰি দিছোঁ ৰাখি দিয়ক আগতে আমি এবাৰ আহিছিলোঁ তেতিয়া দাদা বহুত ভাল পালে মানে অহাৰ কাৰণে ভিডিঅ' এটা বনাম বুলি কৈছোঁ দাদাক তেতিয়া আৰু চাৰ্ভিচটো বহুত সোনকালে দিয়ে দেই দাদা আপুনি কিবা এটা কৈ দিয়ক কিবা এটা হাই হেল্ল' আপোনালোকে আহিব ভাল পাই বুলি আহে আৰু আপোনালোকৰ ডেইলি কাষ্টমাৰ কি কি গাহৰি পাই জানো চিকেন আছে মটন আছে পৰ্ক আছে মাছ আছে চিকেন লৈ আনিম আপোনালোকৰ ইয়াত একেবাৰে ভাল ডিছ কোনটো মানে পৰ্ক গাহৰি ন গাহৰিটো পোৱা যায় চিকেন মটন এটা কথা ভাল লাগিলে আপোনালোকৰ কমটি প্ৰাইচ ন ভেজ থালিটো আপোনালোকৰ 90 হয় তাৰ লগত যদি লৈ এক্সট্ৰা সেইটো হয় বাৰু সেইটোতো বেলেগতো লয় কিন্তু ইয়াত এনেকুৱা বেলেগ বেলেগ বস্তু পোৱা যাব বিভিন্ন বিভিন্ন যেনেকৈ আপোনালোকে বামনা মাছৰ চাটনি দেখিছে আৰু এই চাটনিকেইটা কোনটো কেনেকৈ চাটনি অঁ ওচৰৰপৰা দেখাই দিয়ক তাৰপাছত তোমাৰ পানী টেঙা ন মাছৰ পেটু আলু ভুজিয়া আলু পিটিকা ধুনীয়া চাটনি পাপৰ ফ্ৰাই চব্জি এইটো আৰু এইফালে দালি অঁ ঠিক আছে গাহৰি মাংস চিকেন একদম বেষ্ট প্ৰাইচত চাওক কিমান কি বস্তু দিয়া গৈছে তাৰপিছত এতিয়া মটন আহি আছে এইফালে মটনো লৈ আনিছে এমাহ সোনকালে ছাৰ্ভিচটো দিয়া গৈছে ইয়াত আপোনালোকে আহিলে মানে ফাৰ্ষ্ট ছাৰ্ভিচ পাব ত' মষ্ট ইম্পৰ্টেণ্ট কথা এইটো যে আপোনালোকে আহিব লাগে নে নালাগে কেনেকুৱা টেষ্টটো সেইটো আপোনালোকক দেখাম বলক তো বেলেগ বেলেগ ডিছ চাব পাৰে এইফালে ডাল আছে এইফালে আপোনাৰ এইটো কি গাহৰি হয় এইটো গাহৰি হয় এইটো মটন হয় এইফালে চিকেন আপোনালোকে দেখিব পাৰে আৰু বেলেগ বেলেগ বস্তু এতিয়া আমি টেষ্ট কৰি আপোনাক জনাই আছোঁ তো ফাৰ্ষ্টে আমি চাটনিটো আমি ট্ৰাই কৰিছোঁ এইটো বামলা মাছৰ চাটনিটো একদম বেষ্ট আছে বামলা মাছৰ চাটনি আৰু বেলেগ বেলেগ চাটনিকেইটাৰ নামেই ভাল কৈছে ইয়াত মাছৰ মাথাও সেইটো বনাইছে ভাল আছে টেষ্টটো এতিয়া আমি ফুল মিটটো আমি ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে পৰ্কৰ লগত গাহৰি মাংসৰ লগত মেইনটো গাহৰি মাংস হয় নাই বাৰু বহুতখিনি ট্ৰাই কৰিছোঁ একদম মজা আৰু কি আছে চিকেন আমি মটনটো ট্ৰাই কৰিছোঁ চিকেনটো বাদ দিওঁ মটনটো মজা একদম মজা ইমান কমটি ৰিজনেবল প্ৰাইচত আপুনি এনেকুৱা ভাল ডিছ ক'তো নাপায় বহুত ভাল লাগিছে খাবলৈ এতিয়া বলক আমি খাই লওঁ আৰু আপোনালোকক ক'ত আছে লোকেশ্যনটো ভালকৈ জনাম আৰু লগতে মালিকজনৰ লগত আমি অলপমান কথা পতাই দিম আপোনাক আৰু চাহ একদম মছলাটো কি মজা দিছে মছলা একদম গাহৰি মাংস যিহেতু আপোনালোকক কৈছিলোঁ ইয়াৰ ছাৰ্ভিচটো বহুত ভাল লাগিলে আৰু লগতে ইয়াৰ যিমানখিনি আমি ডিছেছ পাইছোঁ ইয়াৰ খোৱাটো একদম ৰেষ্টুৰেণ্ট প্লাছ আমাৰ হোম কিটচেন নিচিনা মানে আমাৰ ঘৰৰ খাদ্যৰ নিচিনা আমাৰ ভালকৈ ছাৰ্ভিচখিনি দিয়া গৈছে একদম মই কৈছোঁ ন বেষ্ট আজিলৈকে যিমানখিনি মই
আপোনালোকক হোটেল দেখাইছোঁ চবতছে বেষ্ট এইটো পাইছোঁ আৰু হোটেলৰ নামৰ লগত একদম মজা মিল খাই গৈছে অলমা হোটেল আৰু লগতে একদম মায়ে বনাই দিয়া খানা নিচিনা লাগিছে আৰু বহুত ভাল একদম টেষ্টি লাগিছে এইটোৱে কথাটো একদম পেট ভৰি গ'ল খাই হৈ গ'ল আপোনালোকে চাব পাৰে পূৰা একদম চফাকৈ খুৱাই থৈ গৈছোঁ ঠিক আছে এতিয়া মালিকজনৰ লগত আমি কথা পাতোঁ দাদাজনৰ লগত আৰু কি কি ছাৰ্ভিচ পোৱা যায় যেনেকৈ পেকেজিং আৰু যদি আপোনালোকে দিবলৈ বিচাৰে জমেট' তাতো অৰ্ডাৰ দিয়ে নে নিদিয়ে সেইখিনি আমি একদম খুলি পিনে ক'বলৈ বিচাৰিম দাদা নমস্কাৰ একদম ভাল লাগিলে আপোনালোকৰ ছাৰ্ভিচটো এইটো মোৰ ছেকেণ্ড টাইম হয় দেই একচুৱেলি মই আগতে এবাৰ আহিছিলোঁ মানে ফটোকে আহিলোঁ তেতিয়া মই ভিডিঅ' শ্বুট কৰিব নাপালোঁ আজিও আহিছিলোঁ দিনত অলপমান ভিৰ থকাৰ কাৰণে আমি এটা ভাল টাইম চাই পিনে আমি বনাবলৈ চেষ্টা কৰিলোঁ আৰু ছাৰ্ভিচো ভাল লাগিলে লগতে খানাটো বহুত একদম টেষ্টি আছিলে আৰু প্ৰাইচটো বহুত কমটি আপোনালোকে এবাৰ কৈ দিয়কচোন প্ৰাইচটো কিমান ভেজ থালি 90 পক ফুল প্লেট 200 টকা চিকেন ফুল প্লেট 200 টকা আৰু মটন ফুল প্লেট 300 টকা এইটো মই আপোনালোকক সেইটো দেখাই দিম ইয়াত আপোনালোকে ফিছ পাব মটন পাব গাহৰি আৰু চিকেন পোৱা যাব আৰু আপোনালোকে এইটো পেকেজিং চিষ্টেমটো কৰা যায় না আপোনালোকে পেকেজিং কৰি দিয়ে আমাৰ জমেট' এইবোৰ চাই ইয়াৰ পৰা পেকিং কৰি দিব আপোনালোকে যদি জমেট'ত বিচাৰে আপোনালোকে কোনোবা ডিব্ৰুগড়ৰ হয় আৰু ভিডিঅ'টো চাই আছে তেতিয়া আপোনালোকে জমেট' ছাৰ্ভিচটো নাপাব এতিয়া পেকেজিং আপোনালোকে যদি ডাইৰেক্ট ফিজিকেলি আপোনালোকে ভিজিট কৰে তেতিয়া আপোনালোকে বস্তু পেকেজিং কৰি লৈ যাব পাৰে মানে মাহঁতৰ এইটোৱে পুৰণা 1957 আৰু আপোনালোকক মই ভালকৈ লোকেশ্যনটো আপোনাক দেখাই দিম দাদা আপুনিও এবাৰ কৈ দিয়ক লোকেশ্যনটো কোনডোখৰত আছে আপোনালোকৰ ডিব্ৰুগড় ডিব্ৰুগড় থানা চাৰিত আছে বাছ ষ্টেণ্ড হয় হয় আৰু হোটেলখনৰ নাম হ'ল অলমা হোটেল আৰু এটা কথা কৈ দিওঁ অলমা হোটেল গ'লোঁ আৰু খানাটো একদম মাহঁতে বনোৱা নিচিনাই লাগিছে দেই একদম নামটো লগত মিলি পৰিছে মানে আমি লোকেশ্যনটো আপোনাক দেখাই দিম অকণমান বাহিৰৰ এৰিয়াটো কোনডোখৰত আহি পিনে আপুনি কেনেকৈ দেখিব আৰু এইফালে বাহিৰত পোষ্টাৰটো লাগি আছে আপোনাক ফটোখন আমি দেখাই দিম আপোনালোকে চাই আছে যদি আপোনালোকে অলমা হোটেলত আহে এইটো আপোনালোকে চাব পাৰে নাম্বাৰ 1 ESTD 1957 লিখা আছে আৰু ইয়াত আপোনালোকে সোমাই যাব আপুনি সোমাই আহক সোমাই আহি আপুনি বাইদেউক লগ পাব এইফালে আপোনাক সেই দাদাজনৰ লগতে চিনাকি কৰি দিছোঁ একদম ভাল ছাৰ্ভিচ দিলে দেই সেইটো কাৰণে এইফালে আপোনাৰ মালিকজন যোনে ইয়াত থাকে দাদাজন আপোনালোকে যোনটো ভিডিঅ' চালে সেইটো মোক স্পনচাৰ কৰা নাই মই এদিন নিজে গৈছিলোঁ মানে খাবলৈ তেতিয়া খানাটো বহুত ভাল পালোঁ সেইকাৰণে আৰু এবাৰ গৈছিলোঁ মই সিহঁতৰ দাদাহঁতক ক'লোঁ মানে আৰু এবাৰ ভিডিঅ' বনাই দিম বুলি খানাটো ভাল লাগিলে বুলি আৰু ইমান কম পইচাত ইমান ভাল খানা ক'তো পোৱা নাযায় বুলি মই চাইছোঁ মানে ক'তো মই পোৱা নাই দেই সেইকাৰণে মই সেইটো ভিডিঅ'টো তাত বনাই দিলোঁ আৰু আপোনালোকক যদি ভাল লাগে ভিজিট কৰিব যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব